হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি শাওনৰ শেষৰটো সোমবাৰ যেতিয়া মহাদেৱৰ দিন, সেয়েহে আমি আজি যাবলৈ ওলাইছোঁ সামাজিক মাধ্যমত অতিকৈ জনপ্ৰিয় নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া আমি পালোহি তিতাবৰ MRS HSC স্কুল। ষ্টুডেণ্টবিলাকক দেখি আমি স্কুল অহা দিনবোৰলৈ মনত পৰি গ'ল, সেয়েহে আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া আমাৰ তিতাবৰ তিনিআলি। এয়া আমি পালোহি এতিয়া নাজিৰা টাউন। নাজিৰাৰ তিনিআলিৰ সোঁফালেদি 500 মিটাৰ গ'লেই আপোনালোকে পাব অগ্নিনাভ শিৱ মন্দিৰ। এয়া চাওকচোন, আমি অগ্নিনাভ শিৱ মন্দিৰ পাইছোঁহি। আহক তেন্তে আপোনালোককো আমাৰ লগতে অগ্নিনাভ শিৱ মন্দিৰলৈ লৈ যাওঁ। এয়া দেখিছেনে কিমান যে ভক্ত আহিছে বাবাক দৰ্শন কৰিবলৈ। এয়া আমি পালোহি অগ্নিনাভ শিৱ মন্দিৰ। আহকচোন আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। এয়া দেখিছেনে হাজাৰ হাজাৰ ভক্ত আহিছে। এয়া আচলতে বাবাৰ প্ৰতি থকা অগাধ ভক্তি আৰু বিশ্বাস। বাবাই যাতে সকলোকে মনৰ আশা পূৰণ কৰে। ইমানেই ভক্তৰ ভিৰ যে চাকি জ্বলাবলৈও আমি বহুত দেৰি ৰৈ থাকিবলগীয়া হৈছে। পাছত যেনিবা জেগাৰ এটুকুৰা উলিয়াই আমিও চাকি গছ জ্বলাই ল'লোঁ। এয়া শৰাই লোৱা স্থান। আপোনালোকে অনা শৰাইবিলাক ইয়াতে লোৱা হয়। এয়া দেখিছেনে দীঘলীয়া শাৰী।
বাবাক দৰ্শন কৰিবলৈ আমিও এই শাৰীতে ৰৈ আছোঁ। অৱশেষত আমিও বাবাক দৰ্শন কৰিলোঁ আৰু আশীৰ্বাদ ল'লোঁ। আৰু আপোনালোকে যে অনলাইনত শৰাই দিয়ে, বাবাৰ ওচৰত নামবিলাক এনেকৈয়ে কোৱা হয় চাওকচোন। খুবেই জাগ্ৰত এই মন্দিৰভাগ। সেইদিনা বাবাক সেৱা কৰিবলৈ অহা কেইবাগৰাকীও মহিলা অচেতন হৈ পৰি গৈছিল। মই বাৰু এগৰাকী ভিডিঅ' কৰি থ'বলৈ সক্ষম হ'লোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। আৰু এয়া দেখিছেনে, বাবাক পানী আৰু গাখীৰ ঢালিবলৈ আপোনালোকৰ কাৰণে সুবিধাও কৰি থোৱা হৈছে। জ্যোতি বৰা, গিৰিমণি বৰুৱা, প্ৰকাশ ৰাইকো, বিজুৱা চেপেকো, জ্যোতি দেউৰী, সঞ্জীৱ দেউ ভৰালী, লোকজল ভৰালী। এয়া এতিয়া আৰতিৰ সময়। আপোনালোকে য'তেই আছে, যেনেকৈ আছে, তেনেকৈ বাবাক ভাবক, বাবাক স্মৰণ কৰক। বাবাই আপোনালোকৰ মনৰ ইচ্ছা নিশ্চয় পূৰণ কৰিব। আপোনালোকে চাবচোন দেই, বাবাৰ ওচৰত কেনেকৈ মানুহগৰাকী সচেতন হৈ পৰি গৈছিল। এগৰাকী আই আছে, য'ত বাবাৰ শব্দ শুনিলেই তেখেত য'তেই নাথাকক তেখেতে উৰি আহি মন্দিৰৰ পূজাৰীৰ ওচৰত পায়হি। গতিকে তেখেতৰ তেনেকুৱা হোৱাৰ কাৰণে আমি সকলো শব্দ বন্ধ কৰি দিছোঁ। আপোনালোকে বাবাৰ ওচৰতে প্ৰাৰ্থনা কৰি থাকিব, বাবাক সেৱা কৰক। আপোনালোকৰ প্ৰত্যেকজনৰ মনত এয়া চাওকচোন, শিখাবায়ে মানুহগৰাকীৰ মূৰত কেনেকৈ হাত বুলাই দিওঁতেই মানুহগৰাকী ভাল হৈ গ'ল। ভক্তপ্ৰাণী ৰাইজ আইমাতৃ বালক বালিকাসকল, আপোনালোকে যি স্থানতে আছে সেই স্থানৰ পৰাই বাবাক সেৱা লওক। মই ৰাজহুৱাভাৱে আপোনালোকৰ আশীৰ্বাদ প্ৰদান কৰিব বিচাৰিছোঁ।
অৱশেষত আমিও বাবাৰ পৰা আশীৰ্বাদ এটা লৈ বিদায় ল'লোঁ। আপোনালোকে যদি আমাৰ চেনেলটো চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।